নগাঁৱৰ ৰৌমাৰীত সংঘটিত হৈছে লোমহৰ্ষক ঘটনা। ঘাতক পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ। পিতৃয়ে শুই থকা অৱস্থাত চুৰিৰে হানি খুচি আঘাত কৰি পলায়ন কৰে পুত্ৰই। এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ ইটাপাৰাৰ ৰৌমাৰীত। আজিজুল হক নামৰ এজন যুৱকে পিতৃ মহম্মদ আলীক ঘৰত শুই থকা অৱস্থাত চুৰিৰে আঘাত কৰে। ততাতৈয়াকৈ স্থানীয় লোকে আঘাতপ্ৰাপ্ত পিতৃক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও অৱশেষত মৃত্যু হয় মহম্মদ আলীৰ। ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। ঘৰত কিবা এটা বিবাদ আছিলে, বিবাদ হোৱাৰ পিছত ল'ৰাটোৱে মানে বাপেকক মাৰো বুলি কৈছিলে। তাৰপিছত মানে নেপালী খুৰপি এটা দি পেলাই এটা ঘাপ দিছে ডিঙিত আৰু পেটত দুটা মানে সানি থৈছে। সোপা মাৰি ধোৱাৰ পিছত মাকে ওলাই আহিল, মাকক খেদি গৈছে। ল'ৰাটোৱে পথাৰ দি পলালে আৰু মাকে চিঞৰ বাখৰ লগাইছে। ৰাইজ আহি পেলাই উপস্থিত হয়, তেওঁক চিভিলত নিয়াৰ পিছত তেওঁৰ মৃত্যু হয়। ল'ৰাজনৰ নাম কি? ল'ৰাজনৰ নাম আইজুল হক। যাক মাৰিছে তাৰ নাম কি? তাৰ নাম মহম্মদ আলী। মহম্মদৰ ল'ৰা হয়। ল'ৰা হয়। আৰু তেতিয়া সেই মানুহজন শুই আছিল নেকি? শুই টোপনি মাৰি আছিলে, তেতিয়া সেই ল'ৰাটোৱে মাৰিছিল। হয়। ঠাইখনৰ নাম ইটাপাৰা ৰৌমাৰী। ঘটনাটো হৈছিল যে আমাৰ দেউতা শুই আছে, মানে ফাৰ্ষ্টত ভাত খাইছে, খাই পেলাই শুইছে। হোৱাৰ পিছত টোপনি আহি গ'ল। অহাৰ পিছত আমাৰ মা আছিল বেলেগ জেগাত থকাৰ পিছত লেট্ৰিনত আছিল, মানে লেট্ৰিনত থকাৰ পিছত মা গম পোৱা নাই। আমাৰ বাইটো আহিছে, আইজুল হক যে, সি আহি পেলাই দেউতা পাইছে পাকা ঘৰত, দৰ্জা খোলাই আছে। আহি পেলাই পিছত কি কৰিলে, কটাৰী এটা আছে তাৰ হাতত, আহি পেলাই ডিঙিত মানে মাৰি দিলে। মাৰি দিয়াৰ পিছত সি দেউতাই তাক ধৰিছে। ধৰাৰ পিছত তাক জাক মাৰিছে। জাক মাৰি পেলাই এই পালং আছে, পালঙত পেলাই দিলে। মানে পেলাই দিয়াৰ পিছত সি কি কৰিলে, পেটত খুপি দি মাৰি দিলে। দুইটা আঘাত মাৰি দিলে। মাৰি দিয়াৰ পিছত সি পলালে, চিৰি দিলে। আমাৰ মা আহিলে, আহি পেলাই তাক মানে ধৰিব নোৱাৰিলে। মা কি কৰিছে, তাক দেখি পেলাই পলাইছে। মানে মাকো মাৰি দিব কৈছে, মাও পলালে। মানে পলাই যোৱাৰ পিছত মাতো পলাই গ'ল। পিছত সি ওলাই গ'ল। ওলাই যোৱাৰ পিছত মা বহুত চিঞৰিলে। আমাৰ যিমান গাঁৱৰ মানুহ আছে চব আহি গ'ল। আহি পেলাই কি সুধিলে মাক যে কি হ'ল, যে আমাৰ ল'ৰা তাৰ দেউতাক মাৰিলে। মানে মাৰাৰ পিছত মানুহে ধৰি পেলাই শ্বাহাদ আলী নামৰ এটা ল'ৰা আছে, সিও আছিল। ঘৰুৱা কেছকাল মানে দেউতা আৰু ল'ৰা বিবাদ অলপ থাকেই, মানে সেইটো বিবাদত কিবা কেছকালত মাৰি দিলে নেকি। পিছত সেই দুটা মানুহক লৈ গ'লোঁ, কদ্দুছ আৰু শ্বাহাদ আলীক লৈ গ'লোঁ। সিহঁতে লৈ গৈছে মানে নগাঁও চিভিলত। নিয়াৰ পিছত তাত হোৱা নাই, তাত চিলাটিয়ালি কৰি ৰেফাৰ দি দিলে গুৱাহাটী দিয়াৰ পিছত লৈ গ'লোঁ নাৰ্ছিঙত 2 দিন ৰাখিলোঁ। ৰখাৰ পিছত ৰাতি 12টাত আমাৰ দেউতা ঢুকাল। জুৰিয়াৰ পৰা তমিজুদ্দিনৰ ৰিপৰ্ট, নেক্সটাৰ নিউজ, গুৱাহাটী।